নমস্কাৰ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ সম্ভাৱিত মুখ্যমন্ত্ৰী আৰু উদীয়মান নেতা গৌৰৱ গগৈৰ বিষয়ে। কিয় গৌৰৱ গগৈ ৰাইজে সম্ভাৱিত মুখ্যমন্ত্ৰী ৰূপে চাইছে, তেওঁলোকৰ ৰাজনৈতিক যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল। গৌৰৱ গগৈ 1942 চনত অসমত জন্মগ্ৰহণ কৰে। তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু দুলি গগৈৰ পুত্ৰ। নিজ পিতাৰ ৰাজনৈতিক প্ৰভাৱৰ বাবে গৌৰৱৰ জন্মৰ পৰাই ৰাজনৈতিক পৰিৱেশত লালিত পালিত হোৱা বুলি ক'ব পাৰি। তেওঁ বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰি উচ্চ শিক্ষা সম্পূৰ্ণ কৰে আৰু তাৰ পাছত ৰাজনীতিত প্ৰৱেশ কৰে। 2014 চনত গৌৰৱ গগৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰৱেশ কৰে আৰু অসম কংগ্ৰেছ দলৰ হৈ কলিয়াবৰৰ পৰা লোকসভাৰ নিৰ্বাচনত প্ৰাৰ্থিতা জনায়। তাৰ পিছত তেওঁ এক নিপুণ নেতাৰূপে নিজক প্ৰতিপন্ন কৰে আৰু বিভিন্ন বিতৰ্ক আৰু আলোচনাত অংশগ্ৰহণ কৰে, যি অসমৰ জনগণে নিজৰ কণ্ঠ হিচাপে পৰিগণিত কৰে। যদিও কংগ্ৰেছ দলৰ অভ্যন্তৰত আংশিক বিভাজন আছে, গৌৰৱ গগৈৰ ছবি আধুনিক আৰু উদ্ভাৱনীৰ নেতৃত্বত পৰিচয় বহন কৰে। নতুন প্ৰজন্মৰ মাজত তেওঁৰ জনপ্ৰিয়তা আৰু শক্তিশালী চাৰিচলনীয় নেতৃত্বত গঠন কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে গৌৰৱ গগৈৰ জনপ্ৰিয়তা কংগ্ৰেছ দলৰ পৰৱৰ্তী সময়ৰ মুখ্যমন্ত্ৰী পদৰ বাবে সৰ্বত্ৰে আলোচনা হ'বলৈ ধৰিছে। 2026 চনত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেতিয়া অসমৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব তাৰ ওপৰত ৰাইজৰ দুৰ্নিবাৰ দৃষ্টি। অসম কংগ্ৰেছ দলৰ প্ৰতিশ্ৰুতি আৰু গৌৰৱ গগৈৰ উজ্জ্বল নেতৃত্বত অসমবাসীৰ বাবে এক নতুন আশা বুলিয়েই ক'ব পাৰি। আপোনাৰ মতে গৌৰৱ গগৈ কি অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ সাজু? যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনাৰ মতামত জনাওক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।